হেল্ল' ফ্ৰেণ্ডছ, আজি আমাৰ ৰাইজৰ ধান ৰোৱা আছে। এয়া চাওক, মই পথাৰলৈ আহিছোঁ। আমাৰ ভিডিঅ'টো চাই থাকিব। ৰাইজৰ আজি ধান ৰোৱা কেনেকৈ এনজয় কৰে সকলোৱে। একদম কঠীয়া তোলাত ব্যস্ত আমাৰ ভকতকেইজন দেখিছেনে? কঠীয়া অলপ ভালকৈ মাৰিব দেই, আমাৰ ফালে চিটিকিব আকৌ। হাবাঙে শুই লৈছে মানে পথাৰত। ৱাও, ছেক্ৰেটাৰী বোলে কম্বল আনিব। এইফালে আমাৰ ভাই আছে, বৰ দুখন হাতে মাৰিছে। এনেকুৱা মাৰণ দিছে আৰু একদম মজা হৈছে। অলপ লাহে লাহে মাৰিবি, ভৰিত দুখ পাবি আকৌ। একদম আৰু এইফালে দুজনটো ট্ৰেক্টৰটো এনেই ৰৈ আছে, ইয়াত খাৰ খাই আছে। নাঙলত বোলে ফালেই লগা নাই এনেই, আৰু কেজুৱেলটো পামেই নাই বোলে। হেল্ল' ছাৰ, এইফালে চাওক, এইজন লাজ কৰিছে মানে, লাজত থাকিব পৰা নাই। হেৰি চালে আকৌ চালে টিভিত ওলাই বুলি মানে ভয়, মানে ভাইৰেল হৈ যাম বুলি। ঠিক আছে, এইফালে আমাৰ আৰু এটা আছে, এইজন গাড়ী ড্ৰাইভাৰ দেই। ড্ৰাইভাৰ লাগিলে আপোনালোকে কণ্টেক্ট কৰিব, আৰু গাড়ী চাড়ী যদি ভাড়া লাগে, ফোন নম্বৰটো কিমান আছিলে? 90-246-7573। এনি টাইম আপুনি বিজিয়ে পাব, কল কৰিলে হ'ল। গাড়ী ছেকেণ্ডত পাই যাব একদম ঘৰত গৈ। আৰু এইফালে আপোনালোকক দেখাই দিম কিমান ধুনীয়া বোকা হৈছে পথাৰটো। বোলো সিফালে চাংগৈ ৰোৱনীকেইজনে সেইফালে ৰুই আছে। এয়া আমাৰ ৰাইজৰ ৰোৱনী, একদম ধুনীয়া ধুনীয়া ৰোৱনী, একদম কোমলীয়া কোমলীয়া, দেখিবলৈ মৰম লগা একেবাৰে। এটা মানে আজি মই ঠাণ্ডা এটা খুৱাই দিবলৈ মন গৈছে, মানে ইমান কষ্ট কৰিছে। বেছি মাটি নাই, 5 বিঘা মাটি আছে আৰু ৰুই শেষ কৰিব যেন লাগিছে। অঁ, কি কব খুৰী, কি কব? আজি ভাল লাগিছে ৰুবলৈ পাই, আৰু ৰাইজ আহিব আছে বাৰু, এজন দুজন আহি আছে। আমি কেইগৰাকী মানে এয়া ৰুই আছো। তাৰপৰা আজি তাকে কৈছো, হালদাৰক মানে ঠাণ্ডা খুজিছো। এয়া মই এটা ঠাণ্ডা এটা দিব লাগিব মানে ন, খুজিছো। আকৌ কোনে কি দিয়ে আৰু এই ৰাইজৰ ৰোৱা যায়। ৰান্ধনিও লাগি আছে বাৰু। ৰান্ধনি লাগি আছে। কি বনাইছে আয়োজন? কৃষ্ণ, ৰঙালাও, চয়াবিন, মটৰ, টেঙা মাছ। ৱাও, একদম খাই মজা লাগিব। RCM কোম্পানীৰ বৰ ধুনীয়াকৈ ৰুইছে দেই ধান। একদম এইটো একদম লক্ষী অহা নিচিনা লাগিছে এইবাৰ, সঁচাকৈ দেই। ধান হ'ব যেন পাইছোঁ এইবাৰ। আমাৰ ৰাইজ ধনী হৈ যাব। এই লক্ষী আছেই বুলি কৈছে সাক্ষাৎ। কিন্তু আমাৰ ইয়াত এটা ভূতো আছে, কিন্তু লক্ষীৰ লগত কোলা লক্ষী। এইটো ভূত, এইটো লক্ষীৰ বায়েক হয় এইজনী কোলা। এইজনী মৰমতে মানে ভূত বুলি মাতো, কোলা লক্ষী আৰু এই মানে এই 12 পুৰা মান খেতিটো কৰিছো। এতিয়া বগা লক্ষীয়ে দিয়ে নে নিদিয়ে কোলা লক্ষীক? নিশ্চয় দিব, নিশ্চয় দিব। এই কোলা লক্ষীয়ে হেৰি খাই ভাল পায়, নিমখ, জলকীয়া, নেমু, শুকান মাছ, কঁঠাল গুটি। তামোল আৰু চাহ দিব লাগে বাৰু। মই আমাৰ ছেক্ৰেটাৰী বাপজনাক মই অকণমান অনুৰোধ এটা কৰি দিওঁগৈ। ভাল হ'ব বুলি কৈছে। নিশ্চয় ভাল হ'ব। থেংক ইউ। বাৰু আমি আৰু দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'। অলপ আগুৱাই যাওঁ। সেইফালে এটা পাৰ্টি আছে, সেই পাৰ্টিটোৱে কিনো কয় শুনি চাওঁচোন। নবৌ পাৰিছেনে? পাৰিছে। ভালকৈ ৰুৱক। চিমি বায়ে একদম বহুত স্পীড ৰুব পাৰে দেই। এইজনী কি ক'ম আৰু, মানে কাৰোবাৰ যদি ধান ৰুবলৈ বাকী আছে, এইজনীৰ লগত কণ্টেক্ট কৰিব, বহুত ৰুব পাৰে। একেদিনাই 3 বিঘা 4 বিঘা ৰুই দিব পাৰে, বহুত স্পীড।
আৰু এইফালে বৌ একদম ক'বই নালাগে আৰু ভেচেলি আমাৰ ইয়াত বোলে ভেচেলিও আছে বোলে আপোনালোকৰ ফালে আছে নে নাই বাৰু কওকচোন মাছো আছে ভেচেলিও আছে বোলে এইজনী মাইনু এইজনী লক্ষী মাইখুৰী এইজনী আমাৰ সোণ মা এইজনী ভেচেলি চাওঁ চেহেৰাটো ইফালে আমাৰ দেখুওৱা হৈ গ'ল আৰু কেইজনমান আছে আহিবলগীয়া আহিব এতিয়া আৰু ভাত বনোৱাত যাওঁচোন এতিয়া আমি কি গোটাইছে এবাৰ দেখাই দিওঁ এইফালে আমাৰ কমল দা একদম কঠীয়া কঢ়িয়াই আছে কেনেকুৱা লাগিছে কঠীয়া কঢ়িয়াই আপোনাৰ কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে একদম মজা লাগিছে বোলে কষ্ট অলপ হৈছে চাগে ন আপোনাৰ দেখিছে অঁ ভাল লাগিলে শুনি ৰাইজৰ বুলি একো কষ্ট হোৱা নাই বুলি কৈছে অনুভৱ কৰিছে যে তেখেতে এইকেইজনে কঠীয়া মাৰিয়ে আছে অলপ no 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 পথাৰত আহি যদি বোকা নালাগে কি হ'ব হয়নে নহয় বন্ধু হে এইখন আমাৰ ট্ৰেক্টৰ ৰখি আছে ট্ৰেক্টৰখন বোলে ভাগৰ লাগিছে বোলে ৰোটাৰ লগাই দিছে ৰোটাৰ লগাই একদম মৈ মৰাৰ নিচিনা হৈ গৈছে ইমান ধুনীয়া মিহি হৈ গৈছে ইমান ফটাফট হাল বাব পাৰে ট্ৰেক্টৰ দি ঐ মাছ ওলাইছে মাছ ধৰক ঢেৰ মাছ ওলাইছে দেই আজি এতিয়া আমাৰ ৰাইজে ভাত খাই আছে এতিয়া মই সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক কি চব্জি বনাইছে খাইছে আইটেম কেনেকুৱা পাইছে এইফালে গোটেই লাইন পাতি খাই আছে কেনেকুৱা পাইছে খাই কি হৈছে মনোজ ভাই এইটো মনোজ ভাইৰ ছেকেণ্ড পাৰ্ট ভাল লাগিছে বোলে ভাত খাই কেইবাৰ ল'লে ভাত কেইবাৰ ল'লে তিনিবাৰ পুৰা খাওন দিছে দেই কি চব্জি টেষ্টি হৈছে নেকি কি আছে আইটেম চাওঁ দালি ৰঙালাও মটৰ RCM চয়াবিন পথাৰত কিন্তু ৰান্ধনীকেইটা বহুত কষ্ট কৰি বনাইছে আজি গৰম বহুত এইফালে আমাৰ দুজন ভকতে ভাত খাই আছে কেনেকুৱা পাইছে মজা দুজনে কি সখী নেকি একে স্পৰ্টিং পিন্ধি লৈছে খাওঁতে একেলগে খাই থাকোঁতে একেলগে খাই চেণ্টাৰত জলকীয়া মোক নালাগে ঠাণ্ডা এইয়া ঠাণ্ডা স্প্ৰাইট লৈ লৈছে এইটো ৰঙালাওৰ পিচ দেখিছে নাই কিমান ধুনীয়া কালাৰ হৈছে মানে মাংসৰ নিচিনা বনাই দিব পাৰিছো এইটোতো পনীৰ নিচিনা লাগিছে অতি সুন্দৰ এইফালে আৰু খাই আছে আমি কাষলৈ যাওঁচোন কেনেকুৱা পাইছে আমি সুধি চাওঁ এবাৰ মন্তব্য কি কয় তামোল দিয়ক এই ৰাস্তাতে ভাত খাইছে একদম মানে জেগা নাই যে খাবলৈ কেনেকুৱা পাইছে খাই হাত চেলেকি লৈছে আঙুলি কামুৰি নল'ব আৰু দেই টেষ্টি হৈছে নে কি আইটেম ইফালে বেলেগ দিব পাৰে ৰঙালাও মটৰ তাৰপৰা চয়াবিন আলু ঔটেঙা ক'ব পাহৰি গৈছে ময়ে কৈ দিছোঁ আৰু ঔটেঙা আছেতো কাটাটোৱে দেখিছোঁ মই এই ৰান্ধনী বাইদেউ কেনেকুৱা পালে বনাই কেনেকুৱা পালে লাজ কৰিছে একো নাই বাৰিষাৰ কথা আপোনাৰ বহুত ধুনীয়া লাগিছে বাৰিষাৰ চেহেৰাটো আৰু এক পাৰ্টি আছে এইফালে খাবলৈ বহি আছে সেইফালে এক পাৰ্টি আছে কেনেকুৱা পাইছে খাই কেনেকুৱা পাইছে নালাগে বোলে লাজ কৰিছে ৰাণী খাই কেনেকুৱা পালি এইফালে এজাক আছে বহি আছে একদম খাবলৈ মই অলপ জুম কৰি দেখাই দিছোঁ এইজাক এতিয়া আহিব আৰু ৰুবলৈ বৰ বেছি নাই বহুত স্পীড ৰুৱে মানুহকেইজনী একদম খাতৰা আৰু কেতিয়াবা ৰোৱনী দৰকাৰ হ'লে কণ্টেক্ট কৰিব লৈ যাব পাৰিব ফোন নম্বৰটো
পিছত দি দিম বাৰু দৰকাৰ হ'লে ফোন নম্বৰ অঁ দৰকাৰ হ'লে আমাৰ ছেক্ৰেটাৰী বাৰু এইজন দৰকাৰ হ'লে ফোন নম্বৰ দি দিম নম্বৰ দি দিম আমাৰ শালৰ পৰা ৰোৱনীৰ পৰা সকলো পাব তাৰমানে ট্ৰেক্টৰৰ পৰা ধৰি আলি দিয়া যি লাগে আৰু লাগিলে ফোন নম্বৰ দি দিম মই হয় হয় ভাল লাগিলে এনেকুৱা আৰু ক'তো নাপায় আৰু এই আমাৰ ধান হৈছেগৈ আৰু অকণমান আছেগৈ লাষ্ট দৰা এইটো এই আমাৰ ৰোৱনীকেইটা কিন্তু খাতৰা ৰোৱনী আছে বহুত চোকা আছে 10 বিঘা মাটি ৰুই দিলে এইকেইজনী ৰোৱনী চাওকচোন চাওক কেনেকুৱা স্পীডত ৰৈছে আমাৰ ইয়াত এটা মতা মানুহ আছে কিন্তু সিয়ে মাইকী হ'বলৈ মন আছিলে তাৰ সিটো জন্মত মানে এতিয়া সি হ'লেও ধান ৰুই আছে আৰু কিমান পানীৰ মাজত ধান ৰুইছে চাওকচোন চপলাক চুপলুং কৰি ঐ জোক সোমাই যাব চাবি আকৌ ভালকে এইয়া বাবা এইয়া ইমান ধুনীয়া আশীৰ্বাদ কৰিছে দেখিছেনে কেনেকুৱা লাগিলে ধান ৰুই কওক এইয়া ভাল লাগিছে একদম ফূৰ্তি ফাৰ্তাচ কৰিছে আমাৰ ৰাইজে একদম বিন্দাছ বোলে এইবাৰ বোলে ধান ভঁৰাল ভৰ্তি হৈ যাব বুলি কৈছে এই আমাৰ ৰোৱনীকেইজনী ইমান ধুনীয়া ধুনীয়া বিয়া নাম গাব জানে নহয় আকৌ এবাৰ গাই শুনাই দিয়ক এইজনীয়ে মোক চেচ দিলে আৰু বোকা লগাই একেবাৰে অঁ দে উৰুলি দে দেখাই নাই মই মজা লাগিছে এইয়া আমাৰ ৰোৱনী দেই আমাৰ ৰোৱনী দেখিছে নাই বেয়া দিছে এই মতা মানুহ বহুত ৰুব পাৰে দেই কাৰোবাক লাগিলে লৈ যাব হাজিৰা ঠিকা কি দিয়ে একদম খাতৰা ৰোৱন দিছে এবিঘা মাটি অকলে ৰুলে এইয়া ওপৰ ফালে গাড়ী লাহে লাহে যাওক লাহে লাহে আমাৰ ৰাইজৰ খেতি উঠাত আমাৰ হাওলাক আমাৰ বোকাখনা হৈছে মোবাইল বেয়া নলগাবি হয় গোটেই বোকা লগাই মোক চেচ কৰি দিলে মানে মই এবাৰ পলাওঁ দেই বাই বাই সঁচাকৈ দেই এই মহিলাকেইজনীৰ ওচৰত থাকি মানে টিকি আহিছে আকৌ লগাম বুলি এয়া বোকা লৈ আহিছে দেখিছেনে নাই ইয়াৰ পৰা পলোৱাই ভাল হ'ব এইয়া এজনী একদম মানে চিভিল ড্ৰেছত আহিছে এই আমাৰ পথাৰত গৰু সোমাব আৰম্ভ কৰিলেই